নমস্কাৰ মোৰ অসমবাসী ৰাইজ পুনৰ এটা নতুন ভিডিঅ' সৈতে মই পম্পী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। তো আজি মই মোৰ আকৌ আপোন ঘৰখনলৈ বুলি আহিছোঁ। তো তাকে ভাবিলোঁ আজি অলপমান আপোনালোকলৈ আগবঢ়াওঁ ব্লগ হিচাপে। তো সৰু এটা ব্লগ বনাওঁ বুলি ভাবিলোঁ। মোৰ লগত কোন কোন আহিছে তাকো দেখুৱাম আপোনালোকক। এইফালে আমি ঘৰ আহি পাই গ'লোহি। ঘৰ আহি পালোহি। ঘৰ আহি পাই চাহ তাহ খায়ো আজৰি হ'লোঁ। মই একেবাৰে চাহ খাই পাকঘৰত সোমালোঁ, মাংস বনাবলৈ পালোঁ। ঘৰলৈ আহিলে যিহেতুকে মাক এসাঁজ নিজৰ হাতেৰে বনাই নোখোৱালে মনটো ভালেই নালাগে। কোনো কাৰণে বাৰু মোৰ নিচিনাকৈ ঘৰলৈ আহিলে মাক এসাঁজ বনাই খায় আৰু খুৱায়। এইফালে ল'ৰাকেইটা খাই ক'বলৈ গৈছোঁ, হাই কৈ আছে। তো আৰু ভিতৰত আমাৰ ভণ্টি ভাগিন শুই আছে দুইজনী। তাৰপিছত এইফালে ভাগিন শুই আছে। দেখুৱাই দিছোঁ, হাঁহিছে তেওঁলোকে। আৰু ভিতৰত পূৰা জোঁৱাইকে শাহু মাকে মানে পূৰা গাহৰি মাংস বনাই আছে। মই ব্ৰইলাৰ মাংস বনালোঁ বাৰু। তো তাৰপিছত মই বৌ ওচৰলৈ গ'লোঁ। বৌ যিহেতুকে গাটো বেয়া আছিলে, অকণমান বোলো কেমেৰাত বন্দী কৰি ৰাখোঁ। আমাৰ বৌ এনেকৈ থাকে, আপোনালোকে আশীৰ্বাদ কৰিব তেওঁ যাতে সুস্থ হৈ থাকে আৰু কেইদিনমান থাকে আমাৰ মাজত। তেওঁ মোক জোৰ কৰে সাবট মাৰি ধৰিছে, কাৰণ তেওঁৰ গাটো বৰ এটা ভাল নাই। তেওঁক মোক ফোন কৰি কৈ থাকে সোনকালে তোক এবাৰ চাব মন গৈছে, মনত পৰিছে সেইবোৰ বুলি। আৰু এইফালে মোৰ হাজবেণ্ডে পূৰা গাহৰি মাংস বনাব লাগি গৈছে আৰু মই ইয়াত ব্ৰইলাৰ বনালোঁ। মাংসখিনি কালাৰটো কেনেকুৱা হৈছে জনাব, খাই কিন্তু ভালেই হ'ল, ভালে পালোঁ। আৰু বিধম জ্বলা হ'ল দেই। আৰু এইপিনে খাই বৈ আজৰি হৈ অলপমান এনেই আৰু ফটো চটো বনালোঁ আৰু ৰিলচ বনালোঁ আৰু কিনো ক'ম আৰু। এইফালে ভণ্টি কৈছোঁ হাই চাই অলপমান কৰা আৰু তাত হাই বুলি কৈ দিছে। আৰু ওচৰৰে আইতা আৰু নবৌহঁতি আহিলে, আমি অহা দেখি মানে আহে আৰু ওচৰৰ মানুহবোৰ মই গ'লে তো ভাল লাগে। কি হ'ল কি হ'ল কি হ'ল ন? আৰু এইফালে আমি যাবলৈ ওলালোঁ। যোৱাৰ সময়ত মায়ে সুধি আছে তহঁতৰ বেগবোৰ ল'লি নে নাই। আৰু মই যেন ভিডিঅ'টোত হাঁহি আছিলোঁ, তেওঁলোকে ভণ্টিহেঁতি আৰু ভাগিনা মনে মনে মোৰ হাজবেণ্ডৰ ফটো লৈ আছিলে। তাকে পূৰা ধুমধাম তেওঁলোকে হাঁহিছে, মই কৈ দিছোঁ বাৰু। আৰু এইফালে ওলালোঁ আৰু মাক বাই বাই কৈ। এইফালে মায়ে ভাগিনৰ লগত কথা পাতি আছে। তো কৈছে আইতা কেতিয়া যাব বুলি সোধাত কৈছে তোমাৰ যেতিয়া পৰীক্ষাৰ ৰিজাল্ট দিব তেতিয়া মোক খবৰ দিব, মই তোমাৰ খবৰ ল'বলৈ যাম বুলি কৈ আছে। তো সেয়াই আৰু আহিলোঁ ঘপককেনে মা ঘৰলৈ এদিন বুলি। শেষত মাহঁতক বাই বাই দি আৰু আহি গ'লোঁ। তো অকণমান মনটো বেয়াও লাগে। এদিন মানে দিনটোৰ কাৰণে গ'লোঁ আৰু, কাৰণ ছোৱালীজনীকো এডমিশ্যন কৰা হ'ল। তো এতিয়া পটককেনে ঘৰলৈ যোৱা নহ'ব। বিহুৰ ওচৰতে অলপমান যাম বুলি ভাবিছোঁ এদিনমান থকাকৈ। সেইটো কাৰণে ভণ্টি আৰু ভাগিনক লৈ গ'লোঁ লগতে। অকলে যাবলৈ অলপমান বেয়া লাগিলে, তেওঁলোককো লৈ যাওঁ বুলি ভাবিলোঁ। আৰু এইফালে আমাৰ গোটেই গাঁওখন মানে গাঁওখন বুলি নহয় মানে বহুত ঠাইত পূৰা খৰাং হৈছে, বৰষুণ চৰষুণ নাই। তো মই ডাঙৰ হোৱা গাঁওখনৰ অকণমান পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ, য'ত মোৰ শৈশৱটোৰ পাৰ হৈছিলে ল'ৰালি কালটো। ভাইটিৰ লগত এইটো ৰাস্তাৰে আমি LP স্কুললৈ খোজকাঢ়ি গৈছিলোঁ। তো সেয়াই অলপমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। বাটত আইতা এগৰাকীক লগ পালোঁ, তেওঁকো মাত দিলোঁ। মোৰ নিচিনাকৈ কোনে বাৰু ঘৰলৈ গ'লে মানে বা গাঁৱৰ মাজেৰে ঘৰলৈ গ'লে ৰাস্তা কাষৰ মানুহবোৰক চিঞৰি মাতি থৈ যায় জনাবচোন কমেণ্ট কৰি। তো মই সকলোকে মাতি থৈ যাওঁ। এয়া হ'ল আমাৰ গাঁৱৰ নামঘৰ। সেয়াই আৰু পথাৰখন দেখিছেনে পূৰা শুকান হৈ আছে, মানে সেউজীয়া বুলিবলৈ ঘাঁহ এডালো নাই গৰু ছাগলী খাবলৈ। দেখিলে মানে সঁচাকৈ বৰ বেয়া লাগে। কি হ'ল নাজানো আৰু এবাৰ বৰষুণ চৰষুণ নিদিব যেন। ভিডিঅ'টোৰ শেষত মই ভাগিনক অলপমান দেখুৱাই দিলোঁ মোৰ ভিডিঅ'ত। তো আজিৰ ভিডিঅ'টোত প্ৰায় মই ভইচ অভাৰে দিব লগা হ'ল, কাৰণ ঘৰলৈ গৈছোঁ যিহেতুকে মাহঁতৰ লগত অলপমান কথাও পাতিলোঁ, মাক কামৰ অকণমান সহায়ো কৰিলোঁ। সেইটো কাৰণে মই অলপ ক্লিপ লৈ পিনি ভইচ অভাৰ দিবলৈ চেষ্টা কৰিলোঁ। তো নিজৰ ঘৰখন যেতিয়া পৰ হয় মানে আলহীৰ নিচিনাকৈ যাব লগা হয়, এজনী ছোৱালীয়ে জানে কেনেকুৱা লাগে আলহীৰ নিচিনাকৈ গৈ আকৌ গুচি আহিব লগা হয় ঘৰখনলৈ। তো সেয়াই আৰু
অৱশেষত ভিডিঅ'টো চাই কেনে পালে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি নতুনকৈ কোনোবাই চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়ালৈ আহোঁ, বাই বাই।